নাথাকো আমাৰ কি ঘৰ নাই আমাৰ কি বাৰী নাই আমাৰ কি খাবলৈ নাই অ তোৰ এহেঁতি কি তোৰ ঘৰত সদায় থাকিব নেকি আৰু কেইদিনমানৰ পিছত দেখোন তই একেবাৰে ওলাই যাবি আমি তেতিয়া ইয়াত থাকি কি কৰিম হা যিমানে সময়বোৰ সৰস্বতী আহিছে আজি মায়ে ফোন কৰিছিল কাইলৈ আমি যাব লাগিব তোৰ বিয়াত আহিম নহয় তেতিয়া পুৰা ফূৰ্তি কৰিম হ'ব দে তই এতিয়া মন মাৰি নাথাকিবি আমি তোৰ লগত সদায় আছোঁ তোমালোক যাবলৈ ওলালাই নেকি অঁ দাদা যাবলৈ ওলালোৱে তাতে কাইলৈৰ পৰা ভণ্টিৰো স্কুল আছে মোৰো কলেজ আছে তাতে ইয়াত বহুত দিন থকা হ'ল ন তোমালোক যদি আৰু দুদিন থাকিলাহেঁতেন তাই মনটোতে ভাল পালেহেঁতেন কালি মায়ে ফোন কৰিছিল এইকেইদিন যে আমি ঘৰত নাই সেইবাবে মায়ে ঘৰত অকলে থাকি বৰ বেয়া পাইছে সেইবাবে আমি আজি যাবই লাগিব ভণ্টি এওঁলোকক গাড়ীত তুলি থৈ আহা যায় আজি তাতে মোৰ গাটো বেয়া আৰু মনটো বৰ ভাল তোৰ গাটো বেয়া নেকি দাদা ঠিক আছে দে মই ইহঁতক গাড়ীত উঠাই দিম আৰু আহি পেলাই কিন্তু তোৰ লগত কথা আছে তই অলপ দেৰি ঘৰতে বহি দে মই ইহঁতক গাড়ীত উঠাই লগালগ আহি আছো দেই হ'ব দে তোমালোক মানে যাবলৈ ওলালাই মই আজি তোমালোক থাকিবা বুলিহে ভাবিছিলো অঁ আমি যাবলৈ ওলালোৱে তুমি কিয় দেৰিকৈ আহিলা তুমি সোনকালে অহা হ'লে আমি এফালে ফুৰিবলৈ গ'লো হ'লে কিন্তু আজি যাবই লাগিব মোৰ ক্লাছ এটা আছিলে সেইকাৰণে দেৰি হ'ল হ'ব দিয়া আকৌ লগ পাম নহয় তই কিন্তু বেছি দেৰি নকৰিবি এতিয়া যা হ'ব দিয়া আকৌ লগ পাম ঠিক আছে দে যাব দিয়া খবৰটো মই কালি পঠাইছিলোঁ কিন্তু তুমি পালানে নাই সেইটো জনা নাছিলোঁ কিন্তু এতিয়াহে গম পালোঁ খবৰটো মই আজিহে পাইছোঁ কিন্তু খবৰটো পাই মই ল'বই নোৱাৰিম পিছে এওঁ এইবোৰ হাজবেণ্ডৰ সহায় কৰোঁ আৰু খবৰটো পাই মই একেই ল'ৰাটো বৰ ধনী ঘৰৰ ল'ৰা নহয় দুখীয়া ঘৰৰ কিন্তু তাৰ স্বভাৱ চৰিত্ৰটো বহুত ভাল সেইকাৰণে মই সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আপুনি যিটো ব্যৱস্থা দিয়াই দিলে আছে আছে তাই এই লগৰ ছোৱালী দুজনমান আহিছিলে আগবঢ়াবলৈ গৈছে আহি পাবহি এতিয়া ডাঙৰ ডাঙৰ মানে তাই এতিয়া বহুত ডাঙৰ হ'ল তাই এই অকলশৰীয়া ককায়েকটোক এৰি থৈ এতিয়া বেলেগ এঘৰলৈ গুচি যাব বহুত ডাঙৰ হ'ল তাই বহুত ডাঙৰ হ'ল নিজৰ নহ'লে আপুনি ইমান মৰম দি ৰাখিছে বৰ ভাল লাগিছে
নিজৰ বাইকজনী কৰি এইখিনি মৰম মোক কেতিয়াও দিব নোৱাৰিব। মই নাই কন্দা মাজনী, মই নাই কন্দা। কেনেকুৱা লাগিল?